ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে মই তোমালোকৰ লগত ও লুক এট দি মুন কবিতাটোত থকা প্ৰশ্ন উত্তৰৰ 5 নম্বৰ প্ৰশ্নখিনিলৈকে আলোচনা কৰিলো আৰু উত্তৰখিনিও ধুনীয়াকৈ লিখি দিলো। এতিয়া আহো 6 নম্বৰলৈ। 6 নম্বৰত দিছে read this paragraph written by পূজা। এই পেৰাগ্ৰাফটো পঢ়িবলৈ দিছে যিটো পূজাই লিখিছে। It describe what she saw one evening. ইয়াত বৰ্ণনা কৰিছে এদিনাখন সন্ধিয়া তাই আকাশত কি দেখিছিল। আহাচোন এতিয়া আমি এই পেৰাগ্ৰাফটো পঢ়ো। One evening I was looking at the sky. এদিনাখন সন্ধিয়া মই আকাশলৈ চাই আছিলো। One evening মানে হৈছে এদিনাখন সন্ধিয়া, I মানে মই, looking মানে চাই থকা, sky মানে হৈছে আকাশ। এদিনাখন মই আকাশলৈ সন্ধিয়া সময়ত চাই আছিলো। I মানে কোন? পূজা। It was 7 o'clock in the evening. সেই সময়খিনি সন্ধিয়াৰ 7 বাজিছিল। 7 o'clock মানে সন্ধিয়াৰ 7 বজা। The moon was shining brightly. আৰু জোনটো উজ্জ্বলকৈ জিলিকি আছিল। It looked like a bright lamp in the sky. আৰু মুনটো কেনেকুৱা দেখিছিল? এটা উজ্জ্বল হৈ জিলিকি থকা লেম্পৰ দৰে দেখা পাইছিল আকাশত। I saw some star too. আৰু মই কিছুমান তৰাও দেখা পাইছিলো। ষ্টাৰ মানে তৰা। Suddenly হঠাতে a shooting star flashed by. আৰু হঠাতে কি হ'ল? এটা পপীয়া তৰা পাৰ হৈ গ'ল। পপীয়া তৰা মানে কেতিয়াবা কিছুমান তৰা আমি নামি অহাৰ নিচিনা দেখো যে সেই তৰাবিলাককে কৈছে। এইখিনি এই বৰ্ণনাটোত কি হৈছে? পূজাই এদিনাখন সন্ধিয়া আকাশত কি দেখিছিল তাৰ বিষয়ে লিখিছে। এতিয়া এইখিনি তোমালোকে ঘৰত ধুনীয়াকৈ স্পষ্টকৈ পঢ়িবা আৰু মোক দেখাবা। এতিয়া আহা, ইয়াতে দুখন পিকচাৰ আছে, দেখিছানে? এইখন দিনৰ পিকচাৰ আৰু এইখন হৈছে ৰাতিৰ পিকচাৰ। এতিয়া এই পিকচাৰ দুখন চাই তোমালোকক ইয়াত অলপ চেণ্টেন্স লিখিব দিছে। এই পিকচাৰখন চাই ইয়াত লিখিবলৈ দিছে আৰু এই পিকচাৰখন চাই ইয়াত লিখিব দিছে। এতিয়া চোৱাচোন, এই আকাশখন আমি কি দেখিছোঁ? আমি এই ছবিখন চাই গম পাইছোঁ যে এইটো হৈছে এটা দিনৰ ছবি। সেইকাৰণে প্ৰথম বাক্যটো লিখিছোঁ দিছ ইজ এ ডে পিকচাৰ, মানে এইখন এখন দিনৰ ছবি। তাৰপিছত আৰু কি দেখিছোঁ বাৰু? ইয়াতে সূৰ্যটো আছে আৰু সূৰ্যটো জিলিকি আছে। সেইকাৰণে ছেকেণ্ড বাক্যটো লিখিছোঁ দ্য ছান শ্বাইনিং ইন দ্য স্কাই। সূৰ্যটো আকাশত জিলিকি আছে। আৰু কি দেখিছোঁ? এইখন এখন ৰেইনবো। এখন ৰেইনবো দেখিছোঁ। সেয়া আমি লিখিছোঁ দেয়াৰ ইজ এ ৰেইনবো। এখন তাত ৰামধেনু আছে, ৰেইনবো। আৰু কি দেখিছোঁ? এইবোৰ চৰাই দেখিছেনে? চৰাই উৰি আছে। সেইকাৰণে আমি কি লিখিছোঁ? দ্য বাৰ্ডছ আৰ ফ্লাইং ইন দ্য স্কাই। আকাশত চৰাইবোৰ উৰি আছে। আৰু এই পিকচাৰখনৰ আকাশখন কেনেকুৱা? নীলা। সেয়ে লিখিছোঁ দ্য স্কাই ইজ ব্লু। আকাশখন হৈছে নীলা। আৰু কি দেখিছোঁ? এইবিলাক অলপ ডাৱৰ, এইবিলাক ক্লাউড বুলি কয়। দেয়াৰ আৰ ছম ক্লাউড অলছ'। ইয়াতে অলপ ডাৱৰ আছে, সেইকাৰণে লিখিছোঁ যে দেয়াৰ আৰ ছম ক্লাউড অলছ'। আমি এই 6টা বাক্য ইয়াত লিখিছোঁ। আৰু যদিহে তোমালোকে হেলিকপ্টাৰ আৰু এৰোপ্লেনৰ বিষয়েও লিখিব বিচৰা এটা বাক্য, তেন্তে তোমালোকে 7 নম্বৰ দি ইয়াত লিখিবা দেয়াৰ ইজ এ হেলিকপ্টাৰ এণ্ড এন এৰোপ্লেন টু। এনেদৰে লিখিবা। এতিয়া আহোঁ নেক্সট পিকচাৰখনলৈ।
এখন হৈছে এখন ৰাতিৰ পিকচাৰ হে প্ৰথম বাক্যটো লিখিছো যে this is a night picture এখন ৰাতিৰ ছবি ইয়াতে চোৱাচোন মুনটো জিলিকি আছে হয়নে সেইকাৰণে সেকেন্ডটো লিখিছো the moon is shining brightly মানে মুনটো উজ্জ্বলি আছে মুনটোৰ শেপটো কেনেকুৱা হৈ আছে বো টাইপৰ হে লিখিছো the moon shape like a bow বো মানে কি আছিল ধেনুবিৰিয়া হয়নে এনেকুৱা ধেনুবিৰিয়া হে আমি লিখিছো যে মুনটোৰ শেপটো কেনেকুৱা ধেনুবিৰিয়া আৰু মুনটোক কেনেকুৱা লাগিছে ৰাতিৰ আকাশত যেন এটা চাকিহে জ্বলি আছে তেনেকুৱা লাগিছে হে আমি লিখিছো যে the moon like a lamp আৰু ইয়াতে সোৱা বহুত বিলাক তৰা আছে হয়নে আমি তৰাক কি বুলি কওঁ ইংৰাজীত ষ্টাৰ হে মই 5 নম্বৰ সেন্টেন্সটো লিখিছো there are so many stars মানে ইয়াতে বহুত বিলাক তৰা আছে বহুত বিলাক তৰাৰ কাৰণে ষ্টাৰ্স হৈছে এছ এটা লাগিছে নেক্সট দিছো the sky is dark the sky মানে আকাশখন is dark dark মানে আন্ধাৰ ইয়া চোৱাচোন আকাশখন আন্ধাৰ নহয়নে হেয়ে the sky is dark ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে 7 নম্বৰত এটা ধুনীয়া ষ্টৰী আছে এটো চোৱা the wolf and the lamb বুলি এতিয়া এই ষ্টৰীটো অলপ দীঘল আছে আৰু ইয়াৰ পিছত অলপ এক্টিভিটিছো আছে এখিনি যদি মই আজিৰ ভিডিওটোতে কৰাই দিও তেতিয়া ভিডিওটো বহুত দীঘল হৈ যাব আৰু তোমালোকে চাই আমনি পাবা হে মই আজি ভিডিওটো ইয়াতে সামৰো তোমালোকক হোমৱৰ্ক হিচাপে মই দিছো এই প্ৰেগ্ৰাফটো তোমালোকে পঢ়িবা আৰু পঢ়ি মোলৈ ভিডিও সেন্ড কৰিবা আৰু এই সেন্টেন্সখিনি লিখিবা ঠিক আছে আজিৰ ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ